এই অভিভাৱক এই সকলক উদ্দেশ্যে আপুনি কি ক'ব? এইবাৰ কৰি লাভ নাই, চিম্পল। এইবাৰ কৰি লাভ নাই, চিধাই জেল পাব। কিন্তু মনস্তাত্ত্বিক দিশত তেওঁলোকৰ এইটো আৰে কষ্ট কৰক না। আৰু আপোনালোকেও এইটো গ্ৰহণ কৰি ল'ব লাগে সমুদায়। মই সেইসকলক কৈছোঁ যিসকলে ধান্দা কৰিছে, ঘোচ দি পেলাই কাৰোবাক দালাল বিচাৰি ক'ৰবাত খেল খেলি নম্বৰ বঢ়ুৱাই। আৰু কিছুমান বৰ সহজ সৰল মানুহ আছে, মোৰে লগৰ ল'ৰা, তেওঁ পুতেকে এতিয়া পৰীক্ষাটো দিব, মোক ক'ব, মোক কথা উদাহৰণ বুজি পাইছোঁ। কিন্তু চৰি, এইবাৰ ছিষ্টেম এনেকুৱা কৰা হয় যে উপায় নাই, সহায় কৰিবলৈ কোনো উপায় নাই। নিজৰ মেধাৰ বলত, নিজৰ যোগ্যতা বলত দৌৰিবলৈ যদি প্ৰেক্টিছ কৰে, দৌৰক না, প্ৰেক্টিছ কৰক। কৰি আছে বুজিছোঁ। এতিয়া ঠাণ্ডা দিন আহিছে, এতিয়া দৌৰিবলৈ বেছি ভাল পাব। বহুত আমি অভিযোগ পাইছিলোঁ যে ফিল্ডখন বোকা, তাতে দৌৰাই দিলে এনেকুৱা। গতিকে তেওঁলোকে কৈছে যে আমাৰ প্ৰতি ন্যায় কৰা নহ'লে, গতিকে মই ফেইল কৰিলোঁ। এইবাৰ ফিল্ডবোৰো এইবাৰ মানে যিহেতু খৰালি কাল আহিছে, ফিল্ডবোৰো মসৃণ হ'ব। আৰু দালালসকলক সাৱধান কৰি দিছোঁ। আমাৰ এছ পিসকলক ইতিমধ্যে কৈছোঁ, ক'ৰবাত যদি দালালৰ প্ৰকোপ দেখা যায়, প্ৰতিজন এছ পিয়ে একদম পূৰা সতৰ্ক থাকিব। মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত অতিকে সচেতন যে দালালৰ ৰাজত্বক যাতে কেতিয়াও প্ৰশ্ৰয় কোনো এছ পিয়ে কেতিয়াও কোনো জিলাত নিদিয়ে। গতিকে এইবাৰ মানুহখিনি ইতিমধ্যে সতৰ্ক হৈ গৈছে আৰু সকলো বদ্ধপৰিকৰ যে এই অন্যায়ৰ কোনো স্থান নাথাকিব। গতিকে সকলোৱে নিজৰ মেধা শক্তি বঢ়াবৰ কাৰণে আত্মনিয়োগ কৰক, প্ৰেক্টিছ কৰক, দৌৰা বা যিখিনি কৰিব লাগে ফিজিকেল, আৰু লিখা পঢ়া যিখিনি কৰিব লাগে কৰক। কোনো চুফাৰিচত, কোনো ঘোচত এইটো কাম হ'বলৈ নাযায়। ধন্যবাদ।